দেউৰী ভাষাত কথা পাতো আহক। দেউৰী চুচং চুইচাবনা কৰি এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মুগনানে আগুজুৰি আমাৰ এই অনুষ্ঠানটিৰ চতুৰ্থ খণ্ডত আমি আলোচনা কৰিম দেউৰী ভাষাত সাজপাৰ আৰু গহনাৰ বিষয়ে। কাপোৰ দেউৰীত বুলি কয়। চোলা, জিমা, চুৰিয়া, ইকো, মেখেলা, ইগু, টুপি দেউৰীত কয় আৰণ, গামোচা দেউৰীত কয় বছে, জৰি দেউৰীত কয় চিটু, চেপ দেউৰীত কয় টুনুচে, জোতা দেউৰীত কয় আপাকুৰ, চাদৰ বা চেলেং দেউৰীত কয় ইমইচা, উৰণি দেউৰীত কয় গুৰগাবা, বৰ কাপোৰ দেউৰীত কয় ইচাবেং। কইনা কাপোৰ দেউৰীত কয় ইচামা গৰু। মাইকী মানুহে মূৰত লোৱা এবিধ কাপোৰ দেউৰীত কয় গাটিগি। মাইকী মানুহে কঁকালত লোৱা এবিধ কাপোৰ দেউৰী হনিচাই চকাচিবা। ঠেক ৰিখা দেউৰীত লুগুৰু ইচা, বনিয়ন চোলা, কুময় জিমা, ব্লাউজ দেউৰী হনিচাই ব্লাউজ, পোচাক দেউৰীত কয় গেমা পুমা, বুটাম দেউৰীত কয় গুদাম। পাগুৰি দেউৰীত কয় বছেগি, খাৰু, উচুং, জুনুকা, কিলিং কিলিং, ফণি দেউৰীত কয় গিচা। কাণফুলি দেউৰীত কয় বিৰবিৰ, ফুলৰ মালা, ইবালি, আইনা দেউৰীত কয় হাৰচিং, হাৰ দেউৰীত কয় গেজেৰা। আঙুঠি দেউৰীত কয় আচুতি, থুৰিয়া দেউৰীত কয় কটু, মণি, লি, গামখাৰু, হাঁচৰুৱা। এয়াই আছিল দেউৰী ভাষাত সাজপাৰ আৰু গহনাৰ নাম। এতিয়ালৈ ইমানতে সামৰিলোঁ। দেইমাই
লাচাহৰে লেহেবেন ভিডিঅ'টি প্ৰস্তুত কৰাৰ সময়ত নিপেন দেউৰী ছাৰৰ দেউৰী চু দাগাৰে বা অৰ্থাৎ দেউৰী শব্দ জুতি আৰু লীলাকান্ত দেউৰী ছাৰৰ দেউৰী চুদি লুকু দেউৰী শব্দকো গ্ৰন্থ দুখনৰ সহায় লোৱা হ'ল। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাম। আমাৰ পৰৱৰ্তী খণ্ডত পুনৰ আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে মুগনানে চুৰম দেলেৰে।